Hello friends, welcome to our YouTube channel friends. আজিৰ এই ভিডিঅ'ত মই আপোনালোকক জনাম বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা ৰিমজিম শৰ্মাৰ বিষয়ে কিছু নজনা কথা। তেওঁৰ ৰিয়েল নেম হ'ল ৰিমজিম শৰ্মা আৰু তেওঁৰ নিকনেম হ'ল মাইনা। আৰু তেওঁৰ ডেট অফ বাৰ্থ হ'ল 26 মাৰ্চ আৰু তেওঁৰ প্ৰফেশ্যন হ'ল এক্ট্ৰেছ এণ্ড মডেল। বাৰ্থ প্লেচ মংগলদৈ আসাম and current city Guwahati, Assam. তেওঁৰ ফ্যামিলিত 4জন সদস্য আছে। তেওঁৰ দেউতাক, তেওঁৰ মাক আৰু এজন ভায়েক আছে। তেওঁৰ দেউতাকৰ নাম হ'ল দেবেন শৰ্মা, মাকৰ নাম হ'ল হেমলতা শৰ্মা আৰু তেওঁৰ ভায়েকজনৰ নাম হ'ল ধীৰাজ শৰ্মা। তেওঁ পঢ়া স্কুলখনৰ নাম হ'ল আসাম জাতীয় বিদ্যালয় আৰু কলেজখনৰ নাম হ'ল বি বৰুৱা কলেজ গুৱাহাটী আৰু তেওঁৰ পৰা ইউনিভাৰ্চিটিখনৰ নাম হ'ল গুৱাহাটী ইউনিভাৰ্চিটি আৰু তাৰ পৰা তেওঁ MA পাছ কৰিছে। তেওঁৰ হাজবেণ্ডৰ নাম হ'ল ঋতুৰাজ কৌশিক। Height approx 5.9 inch and weight approx 63 kg আৰু তেওঁ অভিনয় কৰা প্ৰথমখন চিৰিয়েলৰ নাম হ'ল কুকুলা মেঘৰ চাহ। ৰিলিজিয়ন হিন্দুইজম and nationality Indian.